সাগৰৰ তিনি নিমজ্জিত কৰি গুচি গ'ল মণি কুমাৰ স্বস্থানত। নাই নাই, ভাবি আৰু লাভ নাই। মণি কুমাৰ নিথৰ দেহা লৈ যাওঁ মই পিতৃ মাতৃৰ সমীপত। নাজানো নাজানো মোৰ ভাগ্যত কি আছে। মৃত দেহ মৃত দেহ কান্ধে লয়া রাজা দেখা দেখা সর্বজন কেৰে নিৰা অন্ধৰ পাখে চৰি যায় ব্যাকুলিত মোৰ অন্ধ পাখে চৰি যায় ব্যাকুলিত মন। যাই বহু দূৰ আগুৱাই সেয়েহে তাৰ হৈছে পলম। খৰালিখন আমাৰ আশ্ৰমৰ পৰা নহয় নিব। সেয়েহে তাৰ হৈছে পলম। কিমান মোৰ বয়স হৈছে, সেই কোমল বয়সতে সি আমাৰ মূৰা কঢ়িয়াব লগা হৈছে। সেয়েহে সি আহিছে ঘিয়ে আহ বাচ্চা আহ হয় আৰু
কি হল বাচ্চা মন হয়ে লাগে আমার প্রতি কম উঠিছে ন বাচ্চা কি করিবা বাচ্চা সেই যুগক দিয়ার কৃত্রিমতি ভাবে পুত্রময় অযোধ্যার নিকট রাজা দশরথ সে রাজা দশরথ আমি আমার আশ্রমে আসেনে কুপরে আপনি আৰু আসেনে আপোনাৰ মৰমৰ প্ৰজাগণ শুনিছো আপোনাৰ মাগুৰি মৰে কোনদিন আপালে আপুনি পিছে ৰাজা তোমাক কি নাম দিবলৈ আমার পুত্রে নাই আশ্রমত গৈছেহি হলদুটিয়ে আনিবলৈ দিনত নালাগে মোক কাষন বহন পাৰে যদি জগতি নিতাৰো পাপি দশরথক আৰু নালাগে চাব এই বিষয় নাইকিয়া হৈ যাওক দশৰথৰ নাম এই ত্ৰিজগতৰ পৰা অসীম প্ৰতাপী বীৰ ৰাজা দশৰথ আপুনি বিষাৰ ৰাজ্যৰ ৰজা কিয় তেনেদৰে কৰিছে বচন ঘটে নেকি ৰাজ্যত সৈন্যই বচন সুদিনটো আহিল ঘূৰি ৰাজ্যলৈ কি কম মুখেৰে নোলাই বচন নালাগে মোক পুত্ৰৰ ধন নালাগে মোক ৰাজ্য ধন কাৰোবাৰ জীৱনৰ পুত্ৰ শেষ কৰি মই চাব নিবিচাৰোঁ মোক পুত্ৰৰ সন্তানৰ কোনতে বিভগীয়াৰ কিবাৰ পিতৃমাতৃ নাম কিবা আছিল অপৰাধ হওক ৰাজা হওক এটি প্ৰাকৃতিকৰণত আহিছিলোঁ মই নিগয়া কৰিবলৈ অৰণ্যৰ পৰা শুনিলোঁ মই ঘাট এক অদ্ভুত শব্দ ভাবিলোঁ হে মই অনুমুক্ত সজৰাজৰ দল হয়তো নিমিষতে আক্ৰমণ কৰিব মোক সেয়েহে
কিমান সহায় কৰিলো মই আৰু সেইবাৰে আৰু সেইবাৰে কাহিলালে তাজ তুমি কাহিনীরা আমার কুমঠিনা রাজা আমার কুমঠিনা তিনি কি মাথার প্রাণী আমার প্রাণী হরা তুমি ঘট আছে মুক্ত রইগোলা রইগোলা রাজা রইগোলা বুঝে বুঝে আরে আমার
এই